মাসে রাখ নাও মানে মায়ের বেমার হসি উখত নিবা আসো এখন ফার্মাসি যি বস্তু নহওক চব মানুহতে বস্তুবিলাক পায় কতো বেলেগ জেগাত নাপায় বেটিৰ ছাগালৰ দৰে আমাৰ মাত আছিলে বৰ্তমান আমি ঘৰ যাবলৈ ওলাইছোঁ এইটো বেটি বেমাৰী বৰ্তমান ফটো ষ্টাৰ্ট কৰিলোঁ কিবা বোলে কামত লাগে সেইকাৰণে বৰ্তমান আমি ঘৰত যাম ফুল কৰি চাব কিন্তু নহবা আধা খচৰা কৰি চালে আপোনাৰ লাভেই নহ'ব গণেশ মন্দিৰ আজি গণেশ মন্দিৰ বৰ্তমান আমি ঘৰত যাই আছোঁ এই মাহবিলাক গত দোকানত কিবা 30 টকা বাকী দিবা আছিলে বৰ্তমান 30 টকাটো দিবা গৈছে মই ইয়াতে আছোঁ ৰাতি চিনাৰী না সেইকাৰণে অলপ বেয়া হৈ যায় বৰ্তমান এই আপোনালোকে চাওক বৰ্তমান গণেশ মন্দিৰে এই অহাৰ পৰা আমি ৰাস্তাটো দি আহিলোঁ বৰ্তমান এইখন হ'ল আমাৰ মায়ের বাকি দোকান এইটো তখন বাকি দিবা গেছি কিবা বোলে আৰু গাখীৰ এটা আনছিল এটা পচন্দে হোৱা নাই বোলে বেটিৰ বেমাৰী দেখা গা এই অৱস্থা খাওঁতে অৱস্থাই নহয় তখন আমি ঘৰ যাবলৈ ওলাইছোঁ সেই মানুহটো লাষ্টত বিচাৰি পালোঁ আমি আহি পালোঁ ঘৰ এতিয়া আপোনাৰ যদি ভিডিওটো ভাল লাগিছে তাহলে লাইক করব আর শেয়ার করব ভালো করে চ্যানেলটো সাবস্ক্রাইব করব মাইক এইমাত্ৰ পৰিল গতিকে মই অলপ মালিচ কৰি দিওঁ আপোনালোকৰ যি আছে সেই কাম কৰক